নলবাৰী থানা চৌহদত বিস্ফোৰণৰ ঘটনা আজি পুৱা 10:30 বজাত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয় এই বিস্ফোৰণত আৰক্ষী বিষয়া বাবুল শইকীয়া গুৰুতৰভাৱে আহত হৈছে শইকীয়াক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে থানা চৌহদত দীৰ্ঘদিন পৰি থকা পুৰণি সামগ্ৰী জ্বলাই দিয়াৰ পিছতে এই প্ৰচণ্ড বিস্ফোৰণৰ সৃষ্টি হয় বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে থানাৰ খিৰিকীৰ আইনা ভাঙি চুচুৰময় হয় সন্দেহ কৰা হয় জ্বলাই দিয়া পুৰণি পেলনীয়া সামগ্ৰীৰ মাজত কোনো বিস্ফোৰক সামগ্ৰী মজুত হৈ আছিল আৰু আপোনালোকে দেখিছে এই বিস্ফোৰণৰ পিছতে আতংকময় পৰিস্থিতি নলবাৰী থানাত আৰু থানা চৌহদত আজি পুৰণিয়ে কিছু বস্তু জ্বলাই দিয়াৰ পিছতে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয় আৰু সন্দেহ কৰা হৈছে এই বিস্ফোৰণৰ এইসমূহ সামগ্ৰীৰ মাজত কোনো জ্বলন্ত সামগ্ৰী আছিল আৰু এই বিস্ফোৰণৰ ফলত আৰক্ষী বিষয়া বাবুল শইকীয়া গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈছে আসলতে একচুয়ালি আমার প্রত্যেক বছরকে ইন্সপেকশন এটা হয় কম্পাউন্ড যেটা আছে প্রেমাইসেস এন্টার প্রেমাইসটো নিট এন্ড ক্লিন করে রাখো তো অহাকালি যেহেতু ইন্সপেকশন আছে আমি আমার শিরস্তে আমার স্টাফে রাতিপুৱা কামদারি কৰিলে কৰি যিমান জাবৰ আছে এই ডাম্পিং সাইডটোত লৈ আহিলে ইয়াতে ৰাখি জুইটো লগাই দিলে আৰু তাতে কিছুমান বোতল আছিলে তাৰে এটা প্ৰকাণ্ড বোতল আছিলে এই বোতলটোৰ ককটো লগোৱা আছিলে ভিতৰত চাগে গেছ টেষ্ট হৈ গ'ল জ্বলি থাকোঁতে এইটো ফুটি গ'ল ফুটি আহি আমাৰ গ্লাছত হিট কৰিলে কাষত বহি আছিলে আমাৰ শিৰস্তাদাৰ বাবুল শইকীয়া তেওঁ এই গ্লাছ এটুকা তেওঁ ইয়াতে লাগিছে এইটো চাউণ্ড এটা হৈছে কোনোবা ভাবিছে কিবা কিবি কৈ আছে